খুজিব লাগিব মাংস দিব নেকি Hey guys, good morning and welcome back my channel. নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি দেওবাৰ দিনটোত বেলেগ একো কাম নাথাকিলেও ল'ৰাবিলাকৰ কাপোৰ ধোৱা কাম থাকে। ময়ো কাপোৰ ধুই ল'লোঁ। কাপোৰ ধুই মেলি এতিয়া অলপ আলুবাৰীৰ ফালে যাব ওলাইছোঁ। এতিয়াতো পিকনিক ছিজন, আলুবাৰীৰ ফালে পিকনিক হৈ আছে আৰু আমাৰো অফিচৰ কিছুমান ষ্টাফ ইফালে থাকে, তো তালৈকে গৈ আছোঁ। চাই থকা আপোনালোকে, দেখুৱাম আপোনালোকক। আহি পালোঁ পুৰণা ঘাটত। এইবিলাক পূৰা পিকনিক চলি আছে। এইবিলাক মানুহ বহুত দূৰৰ পৰা আহিছে। এইফালে গা ধুই আছে। সদায় আপোনালোকক ওপৰৰ পৰা দেখাই থাকোঁ। এতিয়া আজি এইফালৰ পৰা চাওক এবাৰ। दीदी कहाँ जा रहा है? हाँ गाय देखने ऐसे आया था अकेला। हाँ उधर जाएगा राजेश का रूम। राजेश लुक का उधर में जाएगा। राजेश নাই নেকি এইবিলাক? আজি ছানডে নহয়, আৰে বন্ধ আছে আজি ছানডে, চবৰ বন্ধ থাকে, চবেই ওলাই গৈছে। কিছুমানে মাছ মাৰিব যাব, কিছুমানে কিবা কৰিব যাব। অলপ এইফালে পৰিৱেশটোকে দেখুৱাই দিওঁ আহিছোঁ যেতিয়া আপোনালোকক। यूट्यूब में दे देगा ना? आधा पका और आधा कच्चा बगरी किधर है? वो उधर है। चलो देखने जाएगा। बगरी देखने जाएगा ना? क्या नाम है तुम्हारा? विजेंदर। विजेंदर क्या? मुरा। खाना खाया? क्या सब्जी खाया? आलू और लाई साग। कौन बनाया? आंटी बनाया। आंटी तो अभी नहीं है। हैं? आंटी तो अभी नहीं है। आंटी तो बनाया था, ड्यूटी गया आंटी तो। ड्यूटी गया? हाँ। तुम्हारा वो दांत दिखाओ तो। कौन लेके गया? चूहा। चूहा? हाँ। कब लेके गया? बहुत दिन हो गया। किधर है बगरी? बगली वो जगह में है। किधर? दूर में है क्या? इधर ही है। इधर ही है, सामने में है। हाँ। बहुत धूप है ना? ये वाला इधर ही है। ये गेट का सामने में है। अच्छा अच्छा। ऊपर में थोड़ा ऊपर में लकड़ी ला दी। আৰু এইটো পুৰণা ৰাস্তা হৈছিলে। এইটো যেতিয়া দলংখন হোৱা নাছিলে, দলংখন নহওঁতে এইটো ৰাস্তা দি আহি কেনে আকৌ এইফালে গৈ কিনে সেই আগত ঘাটটো আছিলে, য'ত দলংখন হৈছে তাৰ কাষতে ঘাটটো আছিলে। এতিয়া এইবিলাক জেগাত কি আছে ক'বলৈ গ'লে আপোনাৰ ক্ৰেচাৰ আছে, শিল ভাঙে, যিবিলাক শিল भाঙे। ये गाछ पका है क्या इसमें? इसमें ऊपर में है। ऊपर में कैसे तोड़ेगा? हम लकड़ी ला देगा। हम तोड़ा था, ला देगा। हैं? लकड़ी ला देगा। लकड़ी लाएगा तुम? हाँ। पका है नहीं इसमें? इसमें आधा हम मेरा पास भी जेब में था तो पक्का। दिखाओ एक तो। ओ ये और पकने के लिए है टाइम। होगा এইফালে ৰাফটিং হৈ আছে, ওচৰত যাব লাগিব। এইখন গাড়ী শিৱসাগৰৰ পৰা আহিছে। বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, মুখ্য কাৰ্যালয়, কন্যাকুমাৰী, শিৱসাগৰ। ইমান দূৰৰ পৰা আহিছে। আমি ইয়াতে থাকোঁ, ইমান ওচৰত হ'লেও আমি মাজে মাজে আহোঁ। পিকনিক ছিজন যেতিয়া আহিব আৰু পালোহি। এইটো পাওঁ, বাইকত আহিলোঁ, বাইক টানিব নোৱাৰে, পূৰা বালি। এইফালে লোকে থাৰত আহিছে, আমাৰ পাৰ্টনাৰবিলাক। সেইফালে ডান্স, গাহৰি আৰু আছিলে না? গাহৰি চুপ বইল গাহৰি। এই ভাত খালি যে এইটো বইল টোপোলা ভাত, মজা। প্ৰথম পিকনিক এইটো বছৰৰ। এইফালে ডিব্ৰুগড়, শিৱসাগৰ, এইফালে খাই আছে তাত। ধুনীয়া এটা জেগা। জ্বলাই লৈ এইফালে ঠাণ্ডা হৈ আছে। এইফালে ল'ৰাবিলাক বহি আছে, এইটো খাই আছে। মইতো নাখাওঁ, সেইকাৰণে মই বহি আছোঁ ইয়াত। এইফালে ইহঁতক চাই ৰজনীকান্ত দি আছে। ভাত হোৱাই নাই তাহাঁতৰ। পানীখিনি কিমান চফা চাব হা।
এইফালে এইকেইখন বহুত ৰাফটিং কৰে। মাংস খুজিব লাগিব, মাংস দিব নেকি? আমাৰ ডেঞ্চাৰ ৰৈ 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 তোলৈ চা, ৰৈ 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 তোলৈ চা। জোচ দিব লাগিব, এইবিলাকক জোচ দিব লাগিব। নাচো। নাচিছে। আন্ধাৰ হৈ গ'ল। আজি ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু কোনোবা যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।